নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল মাষ্টাৰ গণেশ এডুকেশ্যন লৈ অহাকালি তোমালোকৰ অসমীয়া এমএলএৰ এক্সাম আছে অসমীয়া সাবজেক্ট তাৰ পিছত অসমীয়া ব্যাকৰণ লগতে মই এই ভিডিঅ'টোত লৈ আহিছোঁ তোমালোকে ভিডিঅ' শেষলৈকে চাবা এতিয়া আহিছোঁ চেপ্টাৰ গদ্যাংশৰ পৰা উদ্যোগী হওঁ আহা 1 নম্বৰ এইটো শৰ্ট কুৱেশ্যন টাইপ এনেকুৱা আহিব তোমালোকে চাবা উদ্যোগী হওঁ আহা শীৰ্ষক পাঠটোৰ লেখক কোন তাৰ পিছত দেৱজিৎ ভূঞাই কৰ পৰা বিদ্যুতিক অভিযান্ত্ৰিক বিভাগত উত্তীৰ্ণ হৈছিল তাৰ পিছত দশম শ্ৰেণীৰ শ্ৰেণীকোঠাত সোমোৱা শ্ৰেণী শিক্ষকগৰাকীৰ নাম কি আছিল 6 নম্বৰ শ্ৰেণী শিক্ষকগৰাকীয়ে আলোচনা কৰিবলৈ লোৱা নতুন বিষয়টো কি আছিল 7 নম্বৰ এজন উদ্যোগী আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্ৰ ব্যৱধান কি তাৰ পিছত 8 নম্বৰ এজন সফল উদ্যোগী হোৱাৰ বাবে কি গুণ অপৰিহাৰ্য তোমালোকে এইকেইটা চাবা তাৰ পিছত 12 নম্বৰ ইয়াত যোনটো মই ৰঙা চাহিৰে টিক দিয়া আছে সেইকেইটা ভালকৈ চাবা অহাকালি এক্সামৰ কাৰণে খুবই ইম্পৰ্টেণ্ট মই কোৱা দুটা সাবজেক্টৰে কমন আহিছে তোমালোকে কম্পেয়াৰ কৰি চাব পাৰিবা হয় নে নহয় এতিয়া 12 ছাৰ সফল উদ্যোগী হ'বলৈ কিয় কঠিন কথাষাৰ কোনে সুধিছিল 13 লেখকে সফল উদ্যোগী হোৱাটো টান বুলি কিয় কৈছে 14 নম্বৰ নাৰায়ণ মূৰ্তি কোন তাৰ পিছত 15 ইনফোসিস কোম্পানী কি 16 কোকা-কোলা কোম্পানীটোৰ এটা বিজ্ঞাপনটো কি আছিল তাৰ পিছত ইনফোসিস কোম্পানীৰ প্ৰতিষ্ঠাপক নাৰায়ণ মূৰ্তিয়ে প্ৰথমে প্ৰতিষ্ঠা কৰা কোম্পানীটোৰ নাম কি আছিল তাৰ পিছত 19 ইনফোসিস কোম্পানীৰ প্ৰতিষ্ঠাপক নাৰায়ণ মূৰ্তিয়ে প্ৰথমে প্ৰতিষ্ঠা কৰা সফ্ৰুনিছ নামৰ কোম্পানীটো কিয় বন্ধ হ'ব লগা হৈছিল তাৰ পিছত লং কুৱেশ্যন এজন উদ্যোগী হোৱাৰ বাবে শিক্ষাগত অৰ্হতা কেনেদৰে হ'ব লাগে বুলি শিক্ষকজনৰ কোনে সুধিছিল তাৰ পিছত 26 এজন সফল আৰু এজন বিফল উদ্যোগীৰ মাজত ব্যৱধান মাত্ৰা ধৈৰ্যশীলতা কথাষাৰৰ বক্ত কোনে কৈছিল তাৰ পিছত আহিছোঁ মই লং কুৱেশ্যন টাইম 4 আৰু 5 নম্বৰৰ কাৰণে খুবই ইম্পৰ্টেণ্ট অহাকালি এক্সামৰ কাৰণে উদ্যোগী হওঁ শীৰ্ষক পাঠটিৰ লেখকে উদ্যোগীসকলৰ সফলতাৰ বাবে কি গুণ থাকিব লাগে বুলি উল্লেখ কৰিছে আলোচনা কৰা 2 নম্বৰ উদ্যোগী কোনসকল ব্যক্তিক কোৱা বুজাই লিখা 3 নম্বৰ ইনফোসিস কোম্পানীৰ প্ৰতিষ্ঠাপক কোন তেওঁ ভাৰতবৰ্ষ তথা বিশ্বৰ এজন সফল উদ্যোগী হোৱাৰ কাহিনীটো বৰ্ণনা কৰা 4 নম্বৰ ভাৰতবৰ্ষৰ সৰ্বত্ৰকালৰ এজন সফল ব্যৱসায়ী ধীৰুভাই আম্বানীৰ হাতত মূলধন নাছিল ধীৰুভাই আম্বানীৰ হাতত মূলধন আৰু শিক্ষাগত অৰ্হতা নথকাকৈ কেনেকৈ এজন সফল উদ্যোগী হ'ব পাৰিছিল বৰ্ণনা কৰা খুবেই ইম্পৰ্টেণ্ট এইটো 5 নম্বৰ ছাত্ৰ ছাত্ৰীসকলক উদ্যোগী হিচাপে মানসিকভাৱে প্ৰস্তুত কৰি ৰাখিবলৈ কি কৰিব পৰা যায় 6 নম্বৰ ছাৰ এজন উদ্যোগী হোৱাৰ বাবে শিক্ষাগত অৰ্হতা কেনেদৰে হ'ব লাগে এইদৰে কোনে সুধিছিল তাৰ উত্তৰত শিক্ষকে কি কৈছিল বুজাই লিখা 7 নম্বৰ এজন উদ্যোগী হোৱা যিমান সহজ সফল হোৱাটো কিন্তু সিমান সহজ নহয় কথাষাৰৰ পাঠাৰ আধাৰ বুজাই লিখা তাৰ পিছত বাপ সম্প্ৰসাৰণ এইবিলাক তোমালোকে চাব পাৰিবা তাত মন কৰিলে চন বাকৰি মাটিত ধন উদ্যোগী পুৰুষ সিংহৰ সমান এলেহুৱা কাপোৰৰ সমান শুই থকা খেয়ালে হাঁহ ধৰিব নোৱাৰে এতিয়া আহিছোঁ মই ভাৰতীয় সংস্কৃতি চেপ্টাৰৰ পৰা এম বৰুৱাই লিখিছে এইটো তাৰপিছত 1 নম্বৰ অজন্তা চৌবেৰে ভাৰতীয় সংস্কৃতি কোন যুগৰ কথা সোঁৱৰাই দিয়ে 2 নম্বৰ কোনগৰাকী মোগল সম্ৰাটৰ আমলত চিত্ৰশিল্পৰ নতুন ধাৰা পোনপ্ৰথমে ভাৰতত প্ৰৱেশ কৰে 3 নম্বৰ ফ্ৰম বলগা টু গংগা নামৰ কিতাপখন লেখক কোন আছিল 4 নম্বৰ ভাৰতীয় সংস্কৃতি নামৰ প্ৰবন্ধটোৰ লেখক কোন মধ্য এছিয়া ইতিহাস কোনে লিখিছিল ভাৰতৰ দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি কোনটোৰ যুগক ভাৰতীয় সংস্কৃতি বিস্তাৰ যুগ বুলি ক'ব পাৰি সুকুমাৰ কলাৰ ভিতৰত কোনটো শিল্পক বেছি স্থায়ী বোলা হয় তাৰপিছত 2, 3 আৰু 4 নম্বৰ কুৱেশ্যন সকলো আৰ্টৰ মূলতে কি দুটা বিপৰীত পন্থাই কাম কৰে দেখা যায় এইটো লং কুৱেশ্যন আহিলে এইটো লিখিবা ব্যাখ্যা কৰা আহিলে উক্ত কথাভাগি লিখিবা তাৰপিছত 2 নম্বৰ ভাৰতীয় সংস্কৃতি ইছলামৰ অৰিজিনা বিষয়ে এটি টোকা লিখা তাৰপিছত 3 নম্বৰ দাক্ষিণাত্যৰ ভাস্কৰ্য কেনেদৰে বৈশিষ্ট্য এইটো চাবা ভাৰতীয় সংস্কৃতি এক বিৰাট খণ্ডৰ বস্তু বুলি লেখকে কিয় কৈছে খুবই ইম্পৰ্টেণ্ট এইটো তাৰপিছত লেখকে ভাৰত বুৰঞ্জী কিয় ৰাজ্যৰ উত্থান পতন ভঙাগড়ৰ বুৰঞ্জী বুলি কৈছে এইটো যদি ব্যাখ্যা কৰা হয় তেতিয়াহ'লে উক্ত কথাভাগি লিখিবা যদি বুজাই লিখা কয় তেতিয়াহ'লে ডাইৰেক্ট এনচাৰ লিখিবা অজন্তা চৌবেৰে কি ভাৱ বস্তু প্ৰকাশ হৈছে বুজাই লিখা বুলি ক'লে তোমালোকে বুজাই লিখিবা সভ্যতা আৰু সংস্কৃতিৰ পাৰ্থক্য
তাৰপিছত সাধাৰণতে খগোল আৰ্টৰ মূলতে দুটা বিপৰীত পন্থাই কাম কৰে। ইয়াত উল্লেখ কৰা বিপৰীত পন্থাৰ দুটা বিষয় লিখা, এইটো চাবা। তাৰপিছত আহিছোঁ মই সংস্কৃতি হৈছে কোনো এটা জাতিৰ বা সমাজ। তাৰপিছত এইটো আৰু আছে, এইটো পুৰণি ভাৰত বুজাই কৈছোঁ। এইটো মোগল সম্ৰাট বাবৰৰ চিত্ৰকলাৰ এইটো নতুন ধাৰাটা কেনে আছিল। তাৰপিছত অজন্তা গুহাৰ শিল্পকলা। তাৰপিছত ভাৰতৰ এইটো তোমালোকৰ এইটো নাহে ভাৰতে বুৰঞ্জী কেনেকৈ স্থানীয় মাজত এটা সাংস্কৃতিক সম্বন্ধ গঢ়ি উঠিছিল। তাৰপিছত এইটো সংস্কৃতি হৈছে কোনো এটা জাতি বা সমাজ এখনৰ জীৱন প্ৰতিভা। লেখকে সংস্কৃতিৰ জাতি বা সমাজ এখনৰ প্ৰতিভা বুলি কেনেদৰে ক'ব বিচাৰিছে বুজাই লিখা, খুবেই ইম্পৰ্টেণ্ট এইটো। তাৰপিছত উত্তৰ ভাৰতীয় ভাস্কৰ্যৰ বিষয়। তাৰপিছত ভাৰতীয় সংস্কৃতি এটা বিৰাট সন্মানৰ বস্তু, এইটো খুবেই ইম্পৰ্টেণ্ট। তাৰপিছত স্থানীয় বড়ো সংস্কৃতিৰ যুগে মিলন ঘটি অহাৰ বাবে ভাৰতীয় সংস্কৃতি এখন মহীয়ান ৰূপ লৈছে। এইটো খুবেই চাবা তোমালোকে। এইটো আহিছে এনে 23ত নাহিব পাৰে, এনে 2 নম্বৰটো ভাৰতীয় সংস্কৃতি। এইটো চাবা লং কুৱেশ্যন। প্ৰাক মুছলিম যুগ আৰু মুছলিম যুগৰ ভাৰতীয় ভাস্কৰ্য আৰু শিল্পকলাৰ বিষয়ে আলোচনা। তাৰপিছত ভাৰতীয় বৈজ্ঞানিক জীৱন বৈচিত্ৰ্যময়, বুকৰ পৰা চাব পাৰিবা, এইটো বুকতে ভালকৈ মিলাই দিয়া আছে, সেইটো চাবা। তাৰপিছত সংস্কৃতিৰ অবিচ্ছিন্ন ধাৰা হৈছে ভাৰতৰ জীৱনৰ মূল সম্পদ ব্যাখ্যা কৰা, বিচাৰ কৰা, এইটো আহিলে তোমালোকে লিখিবা। তাৰপিছত ব্যাখ্যা কৰা তেতিয়াহ'লে উক্ত কথাভাগি ফাৰ্ষ্টত লিখিবা। এতিয়া আহিছোঁ মই নেক্সট চেপ্টাৰ। আৰু আছে ইয়াৰ লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিল। কিয়ৰ লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিছিল, এই ৰূপান্তৰ কিদৰে ঘটিছিল বুজাই লিখা। তাৰপিছত ব্যাখ্যা কৰা, এইটো চাবা। ভাৰত বুৰঞ্জী কেনেকৈ স্থানীয় আৰু বহিৰাগত মাজত সাংস্কৃতিক গঢ় লৈ উঠিছে প্ৰমাণ, এইটো 23ত আহিছে, নাহিব এইবাৰ। তাৰপিছত খ নম্বৰ সংস্কৃতিৰ অবিচ্ছিন্ন ধাৰা হৈছে ভাৰতৰ জীৱন মূল সম্পদ। গ নম্বৰ সংস্কৃতি হৈছে কোনো এটা জাতি বা সমাজৰ জীৱন প্ৰতিভা, এই দুইটা। ভাৰতীয় সংস্কৃতি বিৰাট সন্মানৰ বস্তু। তাৰপিছত মই আহিছোঁ অসমৰ জনগোষ্ঠী গাঁথনি সংস্কৃতি, এইটো চেপ্টাৰ লিখিছিল আব্দুল ছাত্তাৰ দেৱে। তাৰপিছত ইয়াত মই শ্বৰ্ট কুৱেশ্যন এইবিলাক চাবা। তো দেখুৱালে অসমলৈ ইয়াত মই ৰাইট চিন দিয়াখিনি তোমালোকে ভালকৈ এইবিলাক চাবা। তাৰপিছত মই আহিছোঁ চমু উত্তৰ 2 আৰু 3 নম্বৰ অসমত কোন সময়ছোৱাত অসমীয়া ভাষাৰ ঠাইত বঙলা ভাষাৰ প্ৰচলন কৰা হৈছিল। গতিকে মূলত অসমীয়া জনসংস্কৃতি ধাৰক এইবোৰ জাতিগোষ্ঠী আছিল। ইয়াত কোনবোৰ জাতিগোষ্ঠীৰ কথা কোৱা হৈছে। 3 নম্বৰ চাহ বৰ্ণসকলৰ অসমৰ সামাজিক জীৱনত অৰিহণা কেনেধৰণৰ। অসমৰ চাহ বৰ্ণভাৰৰ কোন কোন প্ৰদেশৰ পৰা বুলি অসমৰ জনগোষ্ঠী গাঁথনি সংস্কৃতি পাঠ্যত উল্লেখ কৰা হৈছে। অসমৰ পুৰণি সাহিত্যৰ সমলবোৰ কি কি, খুবেই ইম্পৰ্টেণ্ট। ডাকৰ বিষয়ে এটি চমু টোকা। তাৰপিছত 7 নম্বৰ অসমীয়া জনগোষ্ঠীৰ ধাৰক বুলি কোনসকলক বুজায়। তাৰপিছত 8 নম্বৰ এই গোটেইবোৰ হ'ল স্ৰোত প্ৰণোদিতভাৱে হোৱা প্ৰক্ৰিয়া, কথাষাৰৰ অন্তৰ্নিহিত অৰ্থ বুজাই লিখা, খুবেই ইম্পৰ্টেণ্ট, এইটো চাবা তোমালোকে। তাৰপিছত এইটো দেখা যায় যে খগোলে বান্ধি থোৱা এনাৰ্জিৰ ডাল আছিল অসমীয়া ভাষা, পাঠাৰ সমাজ চমুকৈ বুজাই লিখা, এইটো খুবেই ইম্পৰ্টেণ্ট। তাৰপিছত ভাষিক সংমিশ্ৰণে অসমীয়া জাতি আৰু সংস্কৃতিক বেছি কটকটীয়া কৰিলে। ভাষিক সংমিশ্ৰণ অসমীয়া জাতি আৰু সংস্কৃতিৰ কেনেদৰে কটকটীয়া কৰিলে আলোচনা কৰা। তাৰপাছত নেক্সট লগে লগে নতুন এদল বিদ্যালয় অসম দেশত বসবাস কৰিবলৈ। ইয়াত কাৰ কথা কৈছে, তেওঁলোক ক'ৰ পৰা আহিছিল, অসমৰ সংস্কৃতিৰ লগত তেওঁলোক কেনেদৰে মিলি গ'ল, এইটো চাবা। পুৰণি সাহিত্য সমলবোৰ মই ক'লোঁ। তাৰপিছত লগে লগে সংস্কৃতিৰ ৰূপান্তৰ, কিয় লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিছিল, এই ৰূপান্তৰ কিদৰে ঘটিছিল অসমৰ জনগোষ্ঠী গাঁথনি নামৰ পাঠটোৰ আধাৰত বুজাই লিখা। তাৰপিছত ব্ৰিটিছ আহিল চাহ উদ্যোগ প্ৰতিষ্ঠা হ'ল। লেখকে চাহ উদ্যোগ প্ৰতিষ্ঠা হ'লে আমাৰ দেশৰ কি পৰিৱৰ্তন লক্ষ্য কৰিছে, এইটো চাবা। তাৰপিছত অসমৰ বৈচিত্ৰ্যপূৰ্ণ জনগোষ্ঠী গাঁথনি অসমীয়া সংস্কৃতিৰ বৈশিষ্ট্য ৰক্ষা কৰিছে, কথাষাৰৰ তাৎপৰ্য বুজাই লিখা। তাৰপিছত এইটো সংমিশ্ৰিত সংস্কৃতি জানি ইয়াক নুই কৰা কোনো যুক্তিৰ অৱকাশ নাই, এইটো চাবা। তাৰপিছত আহিছোঁ ইণ্টাৰনেটৰ শ্বৰ্ট কুৱেশ্যন মই ইয়াত দিয়া আছে, এইকেইটা তোমালোকে ভালকৈ চাবা এইবিলাক। তাৰপিছত 2 নম্বৰ 3 নম্বৰ ভাইৰাছে কম্পিউটাৰ এটা বিজুতি কেনেদৰে ঘটাব পাৰে, ভাইৰাছ কি। ইণ্টাৰনেটৰ সহায়ত কোঁৱলী কি নতুন অভিজ্ঞতা আহৰণ কৰিছিল। কোঁৱলী হাঁহি হাঁহি মাক দেউতাকৰ সমস্যা নিমিত্তে সমাধান পথ প্ৰশস্ত কৰিলে। মা দেউতাকৰ কি সমস্যা কোঁৱলীয়ে নিমিত্তে সমাধান কৰিছিল, এইটো চাবা। তাৰপিছত 4 আৰু 5 নম্বৰ ইণ্টাৰনেটৰ মিঠা সুবিধাৰ লগতে তিতা অসুবিধা আছে, কথাষাৰৰ বক্তা কোন, ইণ্টাৰনেট সুবিধা আৰু অসুবিধাৰ বিষয়ে পাঠৰ আধাৰত বুজাই লিখা, খুবেই ইম্পৰ্টেণ্ট এইটো। তাৰপিছত ইণ্টাৰনেটৰ অত্যাধিক ব্যৱহাৰে ছাত্ৰ ছাত্ৰীৰ জীৱনত কেনে প্ৰভাৱ পেলায়, পাঠটো আধাৰত বুজাই লিখা, খুবেই ইম্পৰ্টেণ্ট এইটো। তাৰপিছত এটা কথাই কোঁৱলীৰ মনত শংকাৰ সৃষ্টি কৰিলে, কি কথাই কোঁৱলীৰ মনত শংকাৰ সৃষ্টি কৰিছে, পাঠৰ সহায়ত বুজাই লিখা।
এই এনেকুৱা আহিছে টাইপ। তাৰপিছত মই আহিছোঁ অৰুণিমা সিন্হা। 1 নম্বৰীয়া এইটো মই দিয়াখিনি এইখিনি চাবা। তাৰপিছত 2-3 নম্বৰ আহে, একোগৰাকী ব্যক্তিয়ে নিজৰ প্ৰতিভাৰে জাতীয় জীৱনত জিলকি উঠি আন সহস্ৰজনৰ বাবে আশা আৰু প্ৰেৰণাৰ বতৰা কঢ়িয়াই আনে। কথাষাৰৰ যুক্তিযুক্ততা অৰুণিমা সিন্হাৰ জীৱনৰ বুজাই লিখা, এইটো চাবা। তাৰপিছত এভাৰেষ্টৰ বুকুত ভৰি থৈ অৰুণিমাহঁতে খৰতকীয় নামি আহিবলৈ বাধ্য হৈছিল, এইটো চাবা। তাৰপিছত এই শ্বৰ্ট কুৱেশ্যন ইয়াত দিয়া আছে, এইবিলাক তোমালোকে এনচাৰ কৰিবা। যদি নোপোৱা তেনেহ'লে কমেণ্ট বক্সত ক'ব, মই দি দিম তোমালোকক। এতিয়া 2 আৰু 3 নম্বৰৰ কুৱেশ্যন। জয়শ্ৰী গোস্বামী মহন্ত ৰচনা কৰা কেইখন গল্প সংকলনৰ নাম। তাৰপিছত প্ৰবন্ধ সংকলনৰ নাম। তাৰপিছত আহিছোঁ ইমানখিনি আহি আৰু উভতি যোৱাৰ প্ৰশ্ন উঠে, যি হয় দেখা যাব কথাষাৰৰ বক্তা কোন, কাক উদ্দেশ্য কৰি বক্তাই কথাষাৰ কৈছিল। তাৰপিছত লং কুৱেশ্যন, অৰুণিমা সিন্হা কোন, তেওঁ পৰ্বতাৰোহণ অভিযানৰ বিষয়ে পাঠ্যত বুজাই লিখা। তাৰপিছত অৰুণিমা সিন্হা এভাৰেষ্টৰ অভিযানৰ বৰ্ণনা কৰা। তাৰপিছত আহিছোঁ অৰণ্য যাত্ৰা। 2 আৰু 3 নম্বৰৰ কাৰণে 1 নম্বৰে ইয়াৰ পৰা চাবা। কাজিৰঙা যাত্ৰা কৰি কি বিশেষ শিক্ষা লাভ কৰিলে বুলি শিক্ষাৰ্থীসকলে শিক্ষয়িত্ৰীসকলক অৱগত কৰিছিল, এইটো ইম্পৰ্টেণ্ট। কামত ল'ৰা ছোৱালী এইটো নাহে তোমালোকৰ। তাৰপিছত এইটো কাজিৰঙা গড় আমেৰিকাৰ যুক্তৰাষ্ট্ৰীয় চিৰিয়াখানালৈ পঠিয়াই বিশ্ব মানচিত্ৰত কাজিৰঙা চিনাকি কৰি দিয়া প্ৰথম ব্যক্তিজন কোন আছিল। তাৰপিছত অনুৰাধা শৰ্মা পূজাৰীয়ে ৰচনা কৰা উপন্যাসখনৰ নাম কি। তাৰপিছত অনুৰাধা শৰ্মা পূজাৰীৰ আত্মজীৱনীমূলক প্ৰবন্ধ কি আছিল। তাৰপিছত এইটো মহিচন্দ্ৰ মিৰিকি লৰ্ড কাৰ্জন কোন। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পল অপ্তামহতে কি বিপদত পৰিছে, বিপদৰ সিহঁতক কোনে উদ্ধাৰ কৰিছে, এইটো চাবা। তাৰপিছত মহিচন্দ্ৰ মিৰিকি কোন, কাজিৰঙাত বিশ্ব দৰবাৰ চিনাকি কৰি দিবলৈ তেওঁ কেনে ভূমিকা লৈছিল, খুবেই ইম্পৰ্টেণ্ট এইটো। নিগনা চিকাৰীৰ প্ৰকৃত নাম কি, তেওঁ কাক প্ৰথমে কাজিৰঙা গড় দেখুৱাইছিল, খুবেই ইম্পৰ্টেণ্ট এইটো। তাৰপিছত অনুৰাধা এইটো পাহিয়ে মাকক ল'ৰা ছোৱালীৰ কামৰ পাৰ্থক্য দেখি কি কৈছিল, মাকে ইয়াৰ প্ৰত্যুত্তৰক পাহি কি বুজনি দিছিল, এইটো চাবা। তাৰপিছত পাৰস্য অভিমুখী ৰথীন্দ্ৰনাথ গোস্বামী লিখা শ্বৰ্ট কুৱেশ্যনখিনি ইয়াত দিয়া আছে, এইটো চাবা। 2-3 নম্বৰৰ ইম্পৰ্টেণ্ট। ইৰাণীসকলৰ নৱবৰ্ষ উৎসৱৰ বিৱৰণ দিয়া, চিৰণীবাড়ী কি। তাৰপিছত পাৰস্য এটা কথাই মোক সদায় আকৰ্ষণ কৰে, লেখক কি এটা কথাই আকৰ্ষণ কৰিছিল, এইটো চাবা। বুছৰ বিমান বন্দৰক কিয় গুৰুত্বপূৰ্ণ বুলি কোৱা হৈছে। তাৰপিছত জাগ্ৰছ পৰ্বতমালাৰ বিষয়ে তোমাৰ পাঠ্যত উল্লেখ কৰা। তাৰপিছত লং কুৱেশ্যন আহিছে, বেষ্ট জাহাৰৰ লগত তেহৰান বাসীৰ সম্পৰ্ক কি। ইৰাণৰ শাসক নাদিৰ শ্বাহৰ ৰাজত্বত ভাৰতবৰ্ষক কি বিভীষিকাৰ সৃষ্টি কৰিছিল। তেলৰ বাবে চলোৱা খনন কাৰ্যত মাড লগিং আহিলাসমূহ ভূমিকা কি। তাৰপিছত তেহৰানৰ প্ৰকৃতি অৱস্থা কেনেকুৱা, এইটো তোমালোকে এইকেইটা চাবা। তাৰপিছত শ্বৰ্ট কুৱেশ্যন ইয়াত দিয়া আছে, এইবিলাক তুমি ছল্ভ কৰিবা। তাৰপিছত আহিছোঁ মই এপ্লিকেশ্যন আবেদন লিখন। অসুখৰ বাবে এইটো তোমালোকে এনেকুৱা টাইপ কৰিব পাৰিবা। যদি তোমাৰ খেল বিভাগৰ সম্পাদক চাহিদা লক্ষ্য কৰে প্ৰধান শিক্ষক খেল ধেমালিৰ অধিক সা সুবিধা প্ৰদান কৰিবলৈ এখন সেইটো ইম্পৰ্টেণ্ট। তাৰপিছত আহিছোঁ তুমি পঢ়িবা প্ৰাথমিক বিদ্যালয় সোণালী জয়ন্তী উৎসৱৰ মুকলি সভা। এই সভাত উপস্থিত থাকিবলৈ চতুৰ্থ পিৰিয়ডৰ পিছত ছুটি বিচাৰি বিদ্যালয়ৰ অধ্যক্ষ প্ৰধান শিক্ষকলৈ আবেদন লিখা। তোমালোকে এইটো এপ্লিকেশ্যন যেনেকৈ যে জ্বৰ হোৱাৰ বা স্কুল এবচেণ্ট কৰাৰ কাৰণে এপ্লিকেশ্যন লিখা, তেতিয়াহ'লে বিষয় লিখিবা কি আমাৰ স্কুল এইটো কি প্ৰাথমিক বিদ্যালয় সোণালী জয়ন্তী উৎসৱৰ মুকলি সভা আছে, তাৰ কাৰণে চতুৰ্থ পিৰিয়ডৰ পিছত ছুটি বিচাৰি কৰা আবেদন। তাৰপিছত এইটো ইম্পৰ্টেণ্ট, তোমাৰ অঞ্চলৰ বাট পথ দলং আদি নষ্ট হোৱাত সেইবোৰ মেৰামতিৰ কাৰণে চৰকাৰৰ দৃষ্টি আকৰ্ষণ স্থানীয় বাতৰি কাকতত এখন প্ৰতিবেদন। তাৰপিছত তোমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ পুথিভঁৰাল অভাৱৰ বাবে কি অসুবিধা হৈছে তাক জনাই বিদ্যালয়ৰ প্ৰধান বা তুমি ছাত্ৰ ছাত্ৰী একতা সভাৰ সম্পাদক হিচাপে এখন আবেদন, খুবেই ইম্পৰ্টেণ্ট এইটো। তাৰপিছত বানপানীৰ বাবে তোমালোকৰ অঞ্চলৰ বিদ্যালয়সমূহ ঘৰ দুৱাৰ আচবাব আদি নষ্ট হোৱাত সেইবোৰ মেৰামতিৰ কাৰণে চৰকাৰক দৃষ্টি আকৰ্ষণ কৰি স্থানীয় বাতৰি কাকতক সম্পাদকলৈ এখন প্ৰতিবেদন, এইটো ইম্পৰ্টেণ্ট আছে। তাৰপিছত আহিছোঁ অসমীয়া ৰচনা, এইবাৰৰ ইম্পৰ্টেণ্ট তোমাৰ জীৱনৰ লক্ষ্য আছে বিজ্ঞানৰ অৱদান আহিলে দৈনন্দিন জীৱনত বিজ্ঞানৰ প্ৰভাৱ, এইটো চাবা।
তাৰপিছত মানস অধ্যায়ৰ বিকাশত বিজ্ঞানৰ অৱদান এইটো আহিলে একে লিখিলে হ'ব। তাৰপিছত আহিছোঁ মই বাতৰি কাকত প্ৰিয় গ্ৰন্থ ছাত্ৰৰ কৰ্তব্য বিজ্ঞান আৰু মানৱ সভ্যতা আহিলে সেইটো লিখিলে হ'ল। তাৰপিছত পুথিভঁৰাল, তাৰপিছত অসমৰ বানপানী সমস্যা, প্ৰাকৃতিক সম্পদ আৰু তাৰপিছত তোমাৰ প্ৰিয় এগৰাকী সাহিত্যিক। এইকেইটা খুবেই ইম্পৰ্টেণ্ট আৰু অসমৰ কুটীৰ শিল্প এইবিলাক চাব পাৰি। তাৰপিছত আহিছোঁ মই বৈচিত্ৰ্যময় অসম। বৈচিত্ৰ্যময় অসম নামৰ দ্ৰুতপাঠক সন্নিৱিষ্ট অসমৰ যিকোনো দুটা জনগোষ্ঠী আহিলে এই জনগোষ্ঠী ছাপ'জ তোমালোকে বড়োসকল, গোৰ্খাসকল বা তিৱাসকলৰ ভিতৰত যিকোনো দুটা জনগোষ্ঠী লিখিবা। সেইটো পাঠটো পূৰা ভালকৈ পঢ়িবা। তাৰ পৰা তোমালোকে যদি সাজপাৰ আহে সাজপাৰ বস্তু লিখিবা, পোচাক পৰিচ্ছন্ন আহিলে সেইটো লিখিবা, উৎসৱ পাৰ্বণ আহিলে সেইটো লিখিবা। তাৰপিছত অসমৰ তিনিটা জনগোষ্ঠী বিশেষভাৱে বৰ্ণনীয়যোগ্য একোজন ব্যক্তিৰ, ছাপ'জ এতিয়া তিৱাসকলৰ বিশিষ্ট ব্যক্তি। তাৰপিছত এইটো হ'ল তোমালোকৰ এতিয়া বড়োসকল, তাৰপিছত গোৰ্খাসকল। এই তিনিটাৰ পৰা একোজন মানুহৰ বিশিষ্ট ব্যক্তিৰ নাম এইটো লিখিবা। এনেকুৱা টাইপ এটাই আহিব। তোমালোকে বৈচিত্ৰ্যময় তিনিটা জনগোষ্ঠী ভালকৈ পঢ়িবা। তাৰ পৰা যিকোনো কুৱেশ্যন আহিলে তাৰ পৰা মিলাই লিখিলে হ'ল। এতিয়া আহিছোঁ মই প্ৰাচীন ভাৰতীয় শিক্ষা। 1 নম্বৰ টাইপ ইয়াত কুৱেশ্যন দিয়া আছে, এইটো চাবা। তাৰপিছত প্ৰাচীন ভাৰতৰ 4খন বিশ্ববিদ্যালয় খুবেই ইম্পৰ্টেণ্ট। নালন্দা বিশ্ববিদ্যালয় কোনে খৰচ নোলোৱাকৈ কি বিষয়ত শিক্ষাদান কৰিছিল। তাৰপিছত আৰ্য শিক্ষাৰ কলাবিদ্যা কিমানটা প্ৰাচীন ভাৰতৰ বিশ্ববিদ্যালয় আৰ্য শিক্ষাৰ কলাবিদ্যা কোন বিভাগত দিয়াৰ ব্যৱস্থা আছিল, খুবেই ইম্পৰ্টেণ্ট এইটো। তাৰপিছত বিক্ৰমশিলা বিশ্ববিদ্যালয়ৰ বিষয়। তাৰপিছত প্ৰাচীন ভাৰতৰ কেইটা বিশ্ববিদ্যালয় আছিল প্ৰত্যেকৰ নাম লিখা। তাৰপিছত ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো 1 নম্বৰীয়া কুৱেশ্যন এইটো হেমচন্দ্ৰ গোস্বামী কোনখন শিশু আলোচনীৰ সম্পাদক আছিল। হেমচন্দ্ৰ গোস্বামী কোনখন বিখ্যাত আলোচনী দ্বিতীয়গৰাকী সম্পাদন কৰিছিল। শ্বৰ্ট কুৱেশ্যন এইবিলাক যোনটো ৰেড পেনেৰে দিয়া আছে সেইকেইটা চাবা। তাৰপিছত মই আহিছোঁ এতিয়া লং কুৱেশ্যন টাইপ। নালন্দা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা কোনজন চীনা ছাত্ৰক কামৰূপ ৰজালৈ নিমন্ত্ৰণ কৰা হৈছিল। নিমন্ত্ৰণ কৰা ৰজাজন কোন আছিল? ভাস্কৰ বৰ্মা হ'ব। ভাস্কৰ বৰ্মা কোন আছিল? কামৰূপ ৰজাৰ ৰজা আছিল। তাৰপিছত উদয়ন্তপুৰী বিশ্ববিদ্যালয় কি সম্পদ কোনে কেতিয়া ধ্বংস কৰিছিল। তাৰপিছত কোনটো বিশ্ববিদ্যালয় কাৰ দিনত কোনবিলাক পণ্ডিতৰ মিলন ক্ষেত্ৰ আছিল এইটো চাবা। তাৰপিছত লং কুৱেশ্যন বা প্ৰাচীন ভাৰতীয় শিক্ষা পাঠ্যৰ কথাখিনি লিখা। তাৰপিছত প্ৰাচীন ভাৰতীয় কেইখনমান বিশ্ববিদ্যালয়ৰ চমু পৰিচয় দিয়া। তাৰপিছত প্ৰাচীন ভাৰতীয় শিক্ষা প্ৰবন্ধটো তুমি কি মূল্যৱান কথা শিকিলা। তাৰপিছত এইটো প্ৰাচীন কালৰ ভাৰতৰ কেইটামান বিখ্যাত শিক্ষা কেন্দ্ৰৰ বিষয়ে সেইটো নালন্দা বিশ্ববিদ্যালয় এইবিলাক লিখিলে হ'ল বিশ্ববিদ্যালয়ৰ নামখিনি। তাৰপিছত আহিছোঁ মই বিষাদ যোগৰ শ্বৰ্ট কুৱেশ্যন ইয়াত দিয়া আছে। তাৰপিছত এইটো ইম্পৰ্টেণ্ট এই 6 দশক তাতিয়াতে কৌৰৱসকলে কি 6 দশক তাতে হৈছিল এইটো ইম্পৰ্টেণ্ট। অৰ্জুনে শ্ৰীকৃষ্ণক উভয় সেনাৰ মাজত ৰথ ৰাখিবলৈ কিয় কৈছিল। তাৰপিছত ভট্টদেৱৰ গদ্যৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা। তাৰপিছত আহিছোঁ মই আৰে পাণ্ডৱসকল যুদ্ধ চব শুনা। এই কুৰুক্ষেত্ৰৰ যুদ্ধৰ প্ৰাকখনত পঞ্চমে কিয় কি শংখ বজাইছিল, খুবেই ইম্পৰ্টেণ্ট। আতিয়া কাক বোলে এইটো চাবা। তাৰপিছত এইটো জানা ৰাজা যুদ্ধৰ সন্মুখত অৰ্জুনে এই বাক্য বুজি ধনুষৰ এৰি কম্পিত হৈলা, ৰথৰ ওপৰত বছিলা। এইদৰে কোনে কাক কৈছে, অৰ্জুনে কি বাক্যে ৰৈ ৰথৰ ওপৰত বৈ পৰিল, তোমাৰ কথাৰে লিখা। তাৰপিছত কুৰুক্ষেত্ৰৰ ৰণৰ আৰম্ভণিত শ্ৰীকৃষ্ণ অৰ্জুন ভীম যুধিষ্ঠিৰ নকুল সহদেৱৰ বজোৱা শংখটোৰ নাম। তাৰপিছত এইটো যুদ্ধত স্বজন বধে কিছু ফলক নেদেখি বিজয়কো আকাংক্ষা নকৰ, ৰাজ্যৰ ইচ্ছা নাই সুখক নাবাঞ্চ কথাষাৰৰ কোনে কাৰ আগৰ কেতিয়া কৈছিল, খুবেই ইম্পৰ্টেণ্ট। তাৰপিছত শ্বৰ্ট কুৱেশ্যন ইয়াত দিয়া আছে আৰু এটা এইটো লং কুৱেশ্যন কুল ক্ষয় দোষক কিয় মহাপাপ বোলা হৈছে আলোচনা কৰা। তাৰপিছত জানা ৰাজা যুদ্ধৰ সন্মুখত অৰ্জুনে বৈ বাক্য বুলি ধনুষৰ এৰি কম্পিত হৈলা। এইদৰে কোনে কাক কৈছে, অৰ্জুনে কি বাক্য কৈ ৰথ ওপৰত বৈ পৰিল, তোমাৰ কথাৰে লিখা। এইটো চাবা। তাৰপিছত আহিছোঁ মই ধৰ ঝাড়ু ধৰ বাই। শ্বৰ্ট কুৱেশ্যনখিনি ইয়াত আছে। লং কুৱেশ্যনখিনি শ্বৰ্ট কুৱেশ্যনখিনি এতিয়া লং কুৱেশ্যন কি আছে ইয়াত এইকেইটা চাবা। চমু উত্তৰ। তাৰপিছত এইটো শ্বৰ্ট কুৱেশ্যনখিনি এইবিলাক কি আছে এইবিলাক ভালকৈ চাবা। বন্দে কি সুন্দৰ গীতটো ৰচনা কাৰ সুৰ।
তাৰপিছত ৰায়চৌধুৰীৰ কেইখনমান উল্লেখযোগ্য কবিতা পুথি, কেইখনমান গদ্য ৰচকৰ নাম, এইবিলাকৰ ভিতৰতে চাবা। এতিয়া আহিছোঁ মই কানাইৰ চাতুৰী। কানাই চাতুৰী এইটো কপিল মুনিৰ মাতৃগৃহ আছিল। এইকেইটা চাবা। কৃষ্ণক ক'লে গুচি যাবলৈ মাক যশোদা কৈছিল। দুৰ্দৰ্শ কলংক দুখ কুমাৰেন্দ্ৰ শব্দৰ কি? এটা 1 নম্বৰীয়া এইকেইটা কুৱেশ্যন আছে, এইবিলাক চাবা। তাৰপিছত চমু এইটো তথাপি তোহাক দেশান্ত দৰত উৰি যায় মোৰ জীৱ, কোনে কাক এনেদৰে কৈছিল, এইটো খুবেই ইম্পৰ্টেণ্ট। মোহনী স্বৰূপে অমৃত পিয়ালা খাদিলে দেৱৰ কাম বুজাই লিখা, খুবেই ইম্পৰ্টেণ্ট এইটো। কৃষ্ণই বামুণৰ ৰূপ লৈ বলিক কিদৰে চলনা কৰিছিল, এইটো। শ্ৰীধৰ কন্দলীৰ চমু পৰিচয়। তাৰপিছত আহিছোঁ কাঠবাজি বুলি জগত হাঁচয় দেখিলে সুমৰে হৰি, কাঠবাজি বুলি কাক কৈছে, ইয়াৰ অৰ্থ কি, এই অপবাদৰ পৰা তেওঁ কোনে ৰক্ষা কৰিলে। তাৰপিছত কৃষ্ণই বিভিন্ন সময়ত কি অৱতাৰ ধাৰণ কৰি কেনে কাৰ্য সাধন কৰিছিল, পাঠাৰ খাত বুজাই লিখা। তাৰপিছত কাঠবাজি বুলি জগত হাঁচাই দেখিলে সুমেৰু হৰি, মই আছি তোৰ ঘৰ পুত্ৰ ভৈলো, সিটো দুখ দূৰ কৰি, কবিতা ফাঁকিৰ ব্যাখ্যা কৰা। তাৰপিছত মোহনী স্বৰূপ অমৃত পেলা খাদিলে দেৱৰ কাম, কোনে মোহনী ৰূপ ধাৰণ কৰিছিল, তেওঁ কাক অমৃত খুৱাই দেৱতাৰ কাৰ্য সাধন কৰিছিল, এইটো লিখা, এইটো খুবেই ইম্পৰ্টেণ্ট। তাৰপিছত আনকাল যদি দোষ দেখা যায় মোৰ, পাৰিবা মোক গালি, কোনে কাক উদ্দেশ্য কৰি কৈছিল, এইটো ইম্পৰ্টেণ্ট। মাকৰ কি গুণৰ কথা ক'বলৈ শ্ৰীকৃষ্ণ লাজ লাগে বুলি কৈছিল, কথাখিনি তোমাৰ কথাত লিখা। তাৰপিছত গাতাতে পোততে পেটাৰী বান্ধত ধনত লাগিছে জুই, ইয়াত কোনে কি ধনত জুই লাগিছে বুলি কৈছে। তাৰপিছত এইটো 12, 13 আৰু এইটো 14 নম্বৰ, 14 এইটো 13 নম্বৰ, এইটো ভালকৈ চাবা। তাৰপিছত এইটো 6 ৰাতি সোণাৰ বংশ কঢ়িয়াই নেদে ৰাজপটীশ্বৰী হুই, ইয়াত ৰাজপটীশ্বৰী বুলি কাক কৈছে। মাকৰ কি গুণৰ কথা ক'বলৈ শ্ৰীকৃষ্ণ লাজ লাগে বুলি কৈছিল, এইটো খুবেই ইম্পৰ্টেণ্ট। তাৰপিছত মই আহিছোঁ ছন্দ চেপ্টাৰৰ পৰা। যোৱা বছৰ যোনটো আহিছে সেইটো পঢ়িব নালাগে, এইটো ছন্দ এটি সংজ্ঞা দিয়া। যোৱা বছৰ তোমালোকৰ আহিছে ঝুমৰি চৰণ পয়াৰ আহিছে, সেইকেইটা বাদ দি বাকীখিনি পঢ়িবা। ছন্দৰ সংজ্ঞা কি, জ্যোতি কাক বোলে, পয়াৰ আহিছে, পয়াৰ পঢ়িব নালাগে তোমালোকে। তাৰপিছত এইটো মিত্যাক্ষৰ বা দুলাৰী, এইটো চাবা। তাৰপিছত আহিছোঁ পদ বা পয়াৰ, এইটো আহিছে। তাৰপিছত জ্যোতিষ চৰণ হৈছে, তাৰপিছত মিত্যাক্ষৰ ছন্দ, দুলাৰী ছন্দ, তাৰপিছত ছবি, তাৰপিছত ঝুমৰা, কবিতা ছন্দৰ প্ৰয়োজন কি, লেচাৰী ছন্দ কি, এইকেইটা তোমালোকে চাবা। এতিয়া তোমালোকৰ কালিৰ পৰীক্ষা ভাল হওক, ইয়াৰ পৰা তোমালোকে ভালকৈ চাবা, চাই তোমালোকে পৰীক্ষা দিবলৈ যাবা। তোমালোকৰ অহাকালি এক্সামত ইয়াৰ পৰা খুবেই ইম্পৰ্টেণ্ট আছে, তোমালোকে এইকেইটা ৰিভাইজ কৰিছানে এবাৰ চেক কৰিবা আৰু এই ভিডিঅ'টো শেষলৈকে চাবা। অহাকালি মই তোমালোকৰ ছায়েন্সৰ ইম্পৰ্টেণ্ট কুৱেশ্যনখিনি দি দিম, তোমালোকে ৰিভাইজ কৰিবা সেইকেইটা। ধন্যবাদ ছাত্ৰ ছাত্ৰীসকল।